সকলোকে নমস্কাৰ জনাইছো। আজি মই এটা Amazonৰ পৰা কিনা গাউনৰ ৰিভিউ কৰিম। এতিয়া দুদিন মানৰ আগতে মই এটা গাউন অৰ্ডাৰ কৰিছিলো। এটো মই সাইডত ইয়াৰ অৰিজিনাল Amazon সাইটত যিখন ফটো দেখুৱা হৈছে হেখন এটাচ কৰি দিম। এই গাউনটোৰ কাপোৰটো কিবা টেপেটা সিল্ক বুলি লিখা আছে। কিবা জিলিকি থকা সিল্কৰ কাপোৰৰ নিচিনাই, কিন্তু ইয়াৰ ভিতৰত একো লাইনিং নাই। এটো পিন্ধি পেলাই যদি লাইটৰ পোহৰত থিয় হয় তেতিয়া হলে ভৰিৰ পুৰা শেপ দেখা পাব। পাতল হয় কাপোৰটো বহুত, পেটিকোট শেপ ওয়্যাৰ বা কিবা লাইনিং পিন্ধিব লাগিব। সাইটত এই গাউনটোৰ যিটো কালাৰ দেখুৱা হৈছে আৰু কাটিং আৰু শেপটো একেবাৰে বেলেগ মই যিটো ৰিসিভ কৰিছো ইয়াতকৈ। Amazon সাইটত থকা গাউনটোত ককালত এইফালে এটা জয়েন আছে আৰু তাৰ পিছত গোটেই কাপোৰৰ জয়েন আছে। এটা আনাৰকলি শেপ দিয়া হৈছে, কিন্তু এই গাউনটো পুৰা ষ্ট্ৰেট ওপৰৰ পৰা আঁঠুৰ তললৈকে আৰু তলত এনেকে অলপমান বহল, দেখাত বহুত বেয়া লাগে পিন্ধাৰ পাছত। ককালত এটো টান হ'ব লাগিছিলে, কিন্তু পিন্ধাৰ পিছত এই গাউনটো পুৰা ঢিলা ঢিলা ওপৰৰ পৰা ষ্ট্ৰেট, অদ্ভুত লাগে দেখাত। আৰু যদি আমি ককালৰ সাইডত টাৰ্ন কৰি দিওঁ তেন্তে এটো পিন্ধিবলৈ দিগদাৰ হ'ব, কাৰণ সাইডত একো চেইন বা পাছফালেও একো বুটাম নাই। কাপোৰটো অকমান টান টাইপ হৈ থাকে, থৰঙা নিচিনা, ফ্লোই নহয়। সাইডত যিটো গাউন দেখাইছে এটো পুৰা আনাৰকলি ষ্টাইলত পুৰা ধুনীয়াকৈ মেৰ খাই ফেৰমেলি ঘেৰ আছে, কিন্তু এই গাউনটো পিন্ধিলে পুৰা গাটো ষ্ট্ৰেট হৈ থাকে আৰু তলটো এনেকৈ মেল খাই থাকে। মই পিন্ধাৰ এখন ফটো এটাচ কৰি দিম। এই গাউনটোৰ যিটো অৰিজিনাল প্ৰাইচ হয় মই সাইটত মেনশন কৰি দিম, আৰু মই এইটো গাউন 499 रुपीजত অফাৰ প্ৰাইচত লৈছিলো। আজিলৈকে মই Amazonৰ পৰা একো কাপোৰ কিনি পোৱা নাই, অন্য বস্তু কিনি পাইছো, কিন্তু কাপোৰ কিনি পোৱা নাই। আৰু মোৰ ওচৰত একো পাৰ্টি ওয়্যাৰ গাউন নাছিলে। মই ভাবিলো কি ইমান সস্তাতে পাই আছো আৰু দেখাটো ধুনীয়া লাগিছে, অৰ্ডাৰ কৰি চাওঁ, কিন্তু বহুত বেয়া, যেনেকুৱা দেখুৱা হৈছে তেনেকুৱা নহয়। আৰু ইয়াৰ লগত যিখন দুপাট্টা দিছে সেইখনো বহুত অৰ্ডিনেৰী, কিবা ফেন্সি ড্ৰেছত পিন্ধে যে সৰু ল'ৰা ছোৱালীবিলাকে লেহেংগা লগত যিবোৰ আহে তেনেকুৱা টাইপ, ভাড়ালেও পায় তেনেকুৱা, বহুত অৰ্ডিনেৰী কাপোৰৰ। আৰু যেনেকুৱা দেখুৱা হৈছে সাইটত সিমান বহল আৰু দীঘল নহয়, বহুত চুটি। আৰু গাউনটো পিন্ধাৰ পিছত যেতিয়া আমি এই দুপাট্টাখন লওঁ ইমান চুটি, দেখাত বহুত বেয়া লাগে। এয়া আছিল আজি মোৰ এই গাউনটোৰ ৰিভিউ। আশা কৰো ভিডিওটো আপোনালোকৰ ভাল লাগিব। যদি ভাল লাগে তেন্তে ভিডিওটোক লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে আজিলৈ আহোঁ, মই সোনকালেই লগ পাম এটা নতুন ভিডিওৰ সৈতে।